মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পৃথিৱীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ষষ্ঠ শ্ৰেণী নহয় জানো? তোমালোকে লিখিছানে? আজি আমি বীৰ লাচিতৰ ওপৰত তোমালোকক লিখিবলৈ দিয়া হৈছে নহয়নে? আজি এয়া ৰচনা লিখিবলৈ দিয়া হৈছে বীৰ লাচিতৰ ওপৰত। তোমালোকে হিন্দী তোমালোকক যোৱাকালি কৈ দিয়া হৈছিল নহয়নে? হিন্দী, অসমীয়া, ইংৰাজী যেনেকৈ পাৰা তেওঁৰ ওপৰত যিখিনি তোমালোকে জানা সেইখিনি সুন্দৰ সুন্দৰ আখৰেৰে লিখা। তাৰপিছত আমি সেইখিনি তাৰপৰা চাম আৰু সেইখিনিক আমি আকৌ কিতাপ আকাৰে তোমালোকৰ সেইখিনি ধুনীয়াকৈ লিখনিখিনি আমি সংৰক্ষণ কৰিম। সুন্দৰ সুন্দৰ আখৰেৰে লিখিবা দেই সকলোৱে, হ'বনে? লিখিবলৈ আৰম্ভ কৰা, মন দি একদম ধুনীয়াকৈ লিখিবা। ধন্যবাদ।